নাম প্ৰভাতী বৰ্মন ৰায়। মই পাণবাৰীৰ পৰা আহিছোঁ। গাড়ী ল'ব আহিছোঁ। মই খুচৰা পইচা মানে চিলিণ্ডাৰত সোমাইছিলোঁ। কাম কৰি 1 বছৰ হ'ল। আৰু এই খেতি কৰি জমাইছোঁ আৰু কণী চণী বেচাইছোঁ আৰু মুৰ্গী আছিল সেইও বেচাইছোঁ, বেচাই থুপৰাইছোঁ। 500 সপোন আছিল আৰু স্কুটি কিনবা, এই আজি নিলোঁ স্কুটি। সপোনটো হ'ল আৰু ভালে লাগিছে। কি হ'ল 5 বছৰ। কিমান ধৰি 5 বছৰ ধৰি জমাইছিলোঁ। 1 টকা 2 টকাকৈ, কেতিয়াবা 500 টকা কৰিও সোমাইছিলোঁ। 10 টকা 50 টকা সেনেকৈ সোমাইছিলোঁ। মোৰ নাম প্ৰভাতী বৰ্মন ৰায়। ঘৰ পাণবাৰীত। আমাৰ খেতিৰ কাম কৰে। খেতিৰ কাম কৰে। সপোনটো বাস্তৱ হ'ল আজি। ভালে লাগিল। আমাৰ হাজবেণ্ড আহিছে, ভাইটি আহিছে গাঁৱৰ। টকা 5 টকা 2 টকা 1 টকা চব জমা কৰি মানে বহুত দিনৰ সংকল্প এটা আছিল যে স্কুটি এখন ল'ম। বহুত বছৰৰ মূৰত আজি বাইদেউ আহি আমাৰ এই TVSত আমাৰ এই এইজাচন চঞ্চত আহি উপস্থিত হৈছে। আৰু এই বাইদেউ এই যে খুচুৰা পইচা দিছে, আমি এতিয়া গণি পেলাই লৈছোঁ। 1 টকা 2 টকা আছে, 5 টকা আছে, 10 টকা আছে, 500 টকীয়াও আছে। গোটেইখিনি পইচা জমা কৰি বাইদেউ কষ্ট কৰি আজি এখন স্কুটি লোৱাৰ আজি সংকল্পটো সম্ভৱ হৈছে, ছাকচেছফুল হৈছে। গতিকে এই বাইদেউক আমি আমাৰ TVSৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই যে TVSৰ তৰফৰ পৰা বাইদেউক শুভ আন্তৰিকতা যাচিলোঁ। আৰু এনেকুৱা কাষ্টমাৰ আমাৰ তাত আৰু আহক। আৰু বাইদেউই যি কৰিছে, বাইদেউ ওচৰ চুবুৰীয়াকো কওক যে এনেকুৱা খুচুৰা পইচা লৈ যায়ও এইজাচন চঞ্চ TVSত স্কুটি এখন কিনিব পাৰি। গতিকে এই যে সপোন থাকে মানুহৰ, এই সপোনটো ইয়াত আহি বাস্তৱ কৰিব পাৰি। আমি এনেই বহুত কাষ্টমাৰ পাওঁ 10,000 15,000 ডাউন পে'মেণ্ট দিও গাড়ী এখন ল'ব নোৱাৰে, মানে ভয় কৰে, শ্ব'ৰুমত আহিবৰ কাৰণে ভয় কৰে। গতিকে বাইদেউক আমি অশেষ ধন্যবাদ জনাইছোঁ। এই যিটো বাইদেউ এটা পৰিকল্পনা লৈছিলে, বাইদেউ 0 ডাউন পে'মেণ্ট মানে আজিতো 0 ডাউন পে'মেণ্টে বাইদেউ লৈছে, কেছত লৈছে বাইদেউ। কিন্তু বাইদেউ যে লৈছে, বহুত মানুহে ভয় কৰে, কিন্তু বাইদেউ যে এই সাহস কৰি লৈছে তাৰ কাৰণে আমাৰ ডিলাৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। তোমাৰ পইচা গণি থকা অৱস্থাতে আপনি এটা ছবি মাৰক, এটা ছবি মাৰক। দরকার নহলে এটা অফ করে দিলাম। ঠিক আছে, দরকার হলে এটা দিলাম। ঠিক আছে, লাহে লাহে অলপ